फ्रेंड्स मोर आसामीज किचन चेनेलटिলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই বনাবলৈ গৈ আছো ৰঙালাওৰ আগ ভাজি। এইটো কেনেকৈ বনাইছো জানিবলৈ হলে ভিডিওটো শেষলৈকে চাই থাকক। বিলাহী দুটা লৈছো, আৰু দুটামান লৈছো। या केराहीत आलू भाजी লৈছো। आलूखिनि भाजी হোৱাৰ পিছত या কাঢ়ি থলো আৰু পিয়াজ অলপ সময় ভাজি ললো। ভাজি আদা অলপ দি দিলো, নহৰু অলপ দি দিলো। তাৰপিছত ৰঙালাওৰ আগখিনি ভাজি ললো নিমখ হালধি দি। তাৰপিছত বিলাহীও দি দিলো আৰু অলপ সময় ঢাকনিখনত সিজিবলৈ থৈ দিলো।